নিখিল বড়ো ছাত্ৰ সন্থাই সকলো জিলা মহকুমাৰ সাব ডিভিজন লেভেলত এটা ৰড মাৰ্চ আমি কাৰ্যসূচী লৈছোঁ আৰু ইয়াৰ মূল উদ্দেশ্যটো হ'ল যে আমাৰ বৃহত্তৰ বড়ো যি জাতীয়তাবাদীৰ আমি যেহেতু এটা সংগঠন আৰু নিখিল বড়ো ছাত্ৰ সন্থা আজি বড'ফাৰ এটা ফিলচফি লৈ লিভ এণ্ড লেট লিভ লৈ আমি আমাৰ মাজত যেহেতু এতিয়া বড'লেণ্ড অঞ্চলৰ হওক বিভিন্ন অঞ্চলৰ হওক এটা শান্তি পৰিৱেশ আমি ইয়াত জীয়াই আছোঁ আৰু ইয়াত যেহেতু ব্ৰাদাৰহুড আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত বড়োসকলে ইয়াত বসবাস কৰে তো ইয়াৰ কাৰণে আমাৰ এটা ব্ৰাদাৰহুডৰ চিন্তাত যে লিভ এণ্ড লেট লিভত জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক এইটো এটা বড'ফাৰ ডাঙৰ বৃহত্তৰ ফিলচফি লৈ আমি আৰু এই কাৰ্যসূচীটো এটা এৱাৰনেছ হিচাপে লৈছে আৰু আমাৰ সাংগঠনিকভাৱে যেহেতু আমি বড়োসকলৰ কাৰণে এটা সচেতন যে বড়োসকলে বিভিন্ন ঠাইত থাকে বিভিন্ন অঞ্চলত থাকে বিভিন্ন ৰাজ্যত থাকে তো ইয়াৰ কাৰণে এটা চিন্তাধাৰাত যাতে জাতীয় চিন্তাৰ এটা ইউনিটিত আহিব লাগে সেইটো ক্ষেত্ৰত আমি নিখিল বড়ো ছাত্ৰ সন্থা নিজৰ দায়িত্বটো পালন কৰাৰ কাৰণে আজি আমি কাৰ্যসূচীটো লৈছোঁ তো ইয়াৰ কাৰণে আজি মুছলপুৰৰ পৰা আপোনালোকৰ দ্বাৰা আমি এই আমাৰ মূল যিটো আজিৰ ৰড মাৰ্চ আমি এটা ঠাইলৈকে আমি খোজকাঢ়ি যাম সকলোৱে একেলগে আমি যাম তো ইয়াত ৰাইজ আৰু বিভিন্ন দল সংগঠন জাতীয় প্ৰেমীৰ লগে ইয়াত আগভাগ লৈছে তো এইটো আমাৰ সাংগঠনিকভাৱে আজি নতুন নৱপ্ৰজন্মৰ লগতো আমাৰ ছাত্ৰ ছাত্ৰীক আৰু আমাৰ এই অঞ্চলৰ যি মানে এটা শান্তি পৰিৱেশ এইটো যাতে সদায় চিৰদিনৰ কাৰণে আমাৰ এই অঞ্চলত থাকে তো এইটোৰ এটা মূল উদ্দেশ্য লৈ আমি আজি কাৰ্যসূচী লোৱা হৈছে।